বৰদোৱা গৈ আছোঁ আমি। এয়া বৰদোৱাৰ গেট, বৰদোৱা বজাৰ আছে আজি। বৰদোৱাত মাছৰ বজাৰ চাওক, আপোনালোকে চাব কিমান ৰাস্তাৰ পৰা জাম হৈ আছে। এয়া দেখিছে কিমান মানুহ আজি উৰুকা, মাঘ বিহু উৰুকা কিমান মানুহ আছে দেখিছে। ৰাস্তা জাম কৰি আছে বৰদোৱাৰ গেট। আমি আজি গেটৰ মাজেদি যাম। আগত ট্ৰাকখন আছে, ক'ত বাৰু যায় সিও। এই দেখিছে মাছ, এইখনো ক'ৰ ওলাল আহি। এই দেখিছে মাছ, চিতল মাছ, ৰৌ মাছ, বৰালি দেখিছে। এইয়া চাওক ইমান ডাঙৰ মাছ, আজি খাব আৰু ৰাইজে দেই, বহুত খাব। গৈ আছোঁ ৰ, এইফালে যাম ৰ, ক'ব নালাগে, নক'লেও যাম। অসমীয়া বিহু মিয়াবিলাক চা দেখিছে। শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান, আজি বজাৰ আছে, বৰদোৱাৰ বজাৰ। বৰদোৱাৰ বজাৰত একদম মানুহে ভৰি আছে। আহোঁতে কিনিম বাৰু চিতল মাছ। এতিয়া গৈ থাকোঁ ব'লক। এইখন টমটম ইয়াত মাছ ইয়াৰ পৰাই নিব লাগিছিলে পিছে পিছে ইয়াৰ পৰাই মাছ নিব লাগিছিলে। সৰু ৰাস্তা যাব পাৰিলে হয়। পিছে পিছে গৈ থাকিম। আমি যোৱাতে যাব নেকি আৰু, আমি যোৱাতে যাব চাগে। এই অট যায়, গৈ থাক যা, পিছে পিছে গৈ থাকে মানুহ। গৈ আছোঁ আৰু যায়ে থাকিম আজি আৰু। উৰুকাৰ দিনাও দিনটো ঘূৰিম, ৰাতি উৰুকা খাম। আৰু এয়া গৈ বৰদোৱা 1 নম্বৰ টাৰ্ণিং ল'ম আৰু থানলৈ যোৱা টাৰ্ণিং ল'ম। টাৰ্ণিং ল'ম এতিয়া। এইটো টাৰ্ণিংটো পাইছোঁ, কি যে পৰি যায় আগত। চলো কৈছে কি এইডাল স্পীড ব্ৰেকাৰ, ইমান বনাই দিয়ে যে কিয় জানো। এইফালে গ'লেও পাম, এইফালে খোজকাঢ়ি যাব পাৰে, গাড়ী নাযায়। এইটো গেট দেখিছে, আমি এনেকৈ টাৰ্ণিং ল'লোঁ বাওঁ চাইডে। এয়া দেখিছে, ইয়াতে আমি বৰদোৱা থানলৈ আহিলে, বৰদোৱা মেলাত আহিলে, ফাকুৱাত ইয়াতে গাড়ী চাড়ী ৰাখিব পাৰিব, ইয়াতে থাকিব পাৰিব। সেইবিলাকে এইফালে সেইটো 2 নম্বৰ টাৰ্ণিং, ৰাইট চাইডৰ টাৰ্ণিং। এইখন মেজিক কি কৰি আছে, কি টানি আছে? ঠেলা টানি আছে মেজিকে, মেজিকত ৰছী লগাই ঠেলা টানি আছে। এইটো ৰাস্তাই বেবেজীয়া যায়, এতিয়া চিধা গৈ আমি এখন দলং পালোঁ, বৰদোৱা দলং। এইখন গাড়ী ৰখি আছে, বালি গাড়ীয়ে। এইখন বৰদোৱা নদী, নীলা পানী। আমি এতিয়া সোঁ চাইডে টাৰ্ণিং ল'ব লাগিব। এইবাৰ কোনফালে যাওঁ, সোঁ চাইডে চিগনেল দিছে, সোঁ চাইডে টাৰ্ণিং ল'ম এতিয়া। এইফালে চিধা যাব পাৰে বৰদোৱা থানলৈ, আমি সোঁ চাইডে যাম। সোঁ চাইডে গৈ আছোঁ, এয়া স্কুল আছে, গৈ আছোঁ আমি। স্পীডৰ কাম দেখি স্পীডৰ কাম নহয় আৰু এটা সৰু চিগনেলে গৈ আছোঁ। স্লো চিগনেল গৈ আছোঁ, স্লো চিগনেল পাৰ হৈ গৈ আছোঁ। চব অসমীয়া মানুহ সৰু টাৰ্ণিং এটা আছে, এখন নদী দেখি যায়, এখন দলং দেখিছে, এখন দলঙেদি গাড়ী নাহে। বৰদোৱা থান মানুহ দেখি এইফালে খোজকাঢ়ি অহা যোৱা কৰিব পাৰে মানে। এইখন দলং দেখিছে, এইখন দলংখন, এইফালে উঠা নমা কৰিব লাগিব। এইফালে চিধা এইখন আছে, এইটো মেইন বৰদোৱাৰ গেট। এইটো ৰাস্তাই যাব লাগে, মেইন থানৰ গেট। আগত হস্পিটেল আছে, মাৰিছোঁ গৈছে না
পুৰণা বেজি দি আছে কিন্তু বেজি 2 নম্বৰটো ল'লি পুৰণা বেজি ল'বলগীয়া আছে এইটো আছিলে পুৰণা ৰাস্তা আগৰ বৰদোৱা এইটো দলংখন হোৱা নাছিল না তেতিয়া বহুত পাৰ্থক্য আগত ইফালে দিয়ে ঘূৰি আহিব লাগে বিহু বুলি তেতিয়া লৈ যাম মোৰ পৰা বুলি এখন ইমান স্কুল আছে বা হ'ল বৰদোৱা টিঙৰ পৰা আহিলে বৰদোৱা তিনিআলি এইফালে দিয়ে যাবা সেই সোঁচাইডে ৰাস্তা যাব পাৰি ৰাস্তাত বজাৰ লাগি আছে বজাৰ সেইফালে বজাৰ ৰাস্তা ভাল হোৱাৰ কাৰণে দোকান ঘৰ ভাঙি দিছে এই চুই বজাৰ সেইকাৰণে পৰা বেয়া অলপ চিংগল চাই চুই বজাৰ হাম কৰি দিছোঁ দাদা ইমান আৱাজ দিয়ে ধাইধা পাৰ হৈ গৈছে এইটো মন্দিৰ দেখিছে বিষ্ণু মন্দিৰ এই বৰদোৱা থানৰ ইফালে থাকিলে বিষ্ণু মন্দিৰটো সেইটো বিষ্ণু মন্দিৰ হয় কেমেৰা তাল লৈ এতিয়া আমি গৈ আছোঁ এইটো দেখিছে কেতিয়াবা আহিলে ভালকৈ দেখুৱাম বাৰু আপোনালোকক এই বৈষ্ণৱ মন্দিৰ এৰিয়াটো চাওক না এই চাফ চিকুণ হৈ আছে আমি এতিয়া এবাৰ কামত গৈ আছোঁ এদিন আহি আপোনালোকক দেখুৱাম ভ্ৰমণ কৰি এতিয়া আমি পাৰ হৈ গ'লোঁ এতিয়া দেখিছোঁ তই দেখিলোঁ আইতা পূৰা বিহু নাচোন বা বেয়া নাছিল